মই খুলি ললোঁ আৰু এইটো ড্ৰিলিং চিলিং এইবিলাকতো আগতে মই খুলিয়ে বনাই এইবিলাক চব খুলিলোঁ চকাই গৃহ নম্বৰ 6 কৈছে মই পাৱাৰ চাই না কপৌ চাই পাব বুলি ভাবিছিলোঁ তো চিপছটো খাব দিবা নি মোক ৰখা নাই পৰি যাব লাগিব অলপ অফ ৰোডিং পাম সেইকাৰণে বস্তু চস্তু ভালদৰে বান্ধিলে হ'ল বিল্লা ন বিল্লা খাবলৈ একো নাই দেই মোলৈ একো নাই ক্ৰছ নেকি এইটো এই মঠাইটোৰ ওপৰত উঠিলোঁ তাৰপৰা এইফালে এনেকুৱা মজা মানে জলাশয় টাইপৰ আছে পিটনি টাইপৰ ইয়াত চাগে বহুত ভৰপূৰ মানে হেৰি চৰাই আহিব চাগে হেৰিৰ টাইমত এনেকুৱা শীতকালৰ ছিজনত চাগে পৰিভ্ৰমী চাই ইয়াত বহুত পঢ়ি যেন লাগিছে বহুত মজা জেগা ইয়াত ইফালে ছাইডত মানে সৰু গছো আছে বাহিৰে বেছি বহুত হেভি কিবা চলিব যেন লাগিছে ইয়াত আৰু লাষ্ট 20 টকা এটা আছিলে সেইটো হেপিডেণ্ট খালি এতিয়া যদি কোনোবাই আমাক খোজেও যদি ভাইটি 10 টকাত দে বুলি মানে দম চম দিয়ে নাই এতিয়া কোনো দম নিদিয়ে এখন আমাৰ অসম হয় আমি ঘূৰি অহা অসম হয় গতিকে আমাৰ অসমত আমাক কোনো একো কৰিব নোৱাৰে আমি ঘূৰিমেই চব ঘূৰিম ঘূৰক চবেই অসমখন ফাৰ্ষ্টতে ঘূৰি লওক তাৰপৰা বাহিৰত যাওক অসমতে মানে অসমখনে চাব গ'লে খোলোচা মাৰি কেতিয়াও শেষ কৰিব নোৱাৰি অসমখন ইমান ডাঙৰ অসম মানে এটা জেগা চাবলগীয়া এনেকুৱা আছে মানে চাবলৈ সৰু সুৰা প্লেচ আপুনি এখন ডিষ্ট্ৰিক্ট আমি তিনিচুকীয়াখনে ভালদৰে ঘূৰিব নোৱাৰিলোঁ দেখোন বাইক চাইক হ'লে বেলেগ কথা কিন্তু চাইকেল লৈ কথা কৈছোঁ বা যি হ'লেও আপুনি বাইক লৈ হ'লেও মানে গোটেই অসমখন ঘূৰোঁতে হয়তো আপোনাৰ বছৰ লাগি যাব ৰিয়েলি চব এটা এটা প্লেচতে খোলোচা মাৰি বনাওঁ ভিডিঅ' চিডিঅ' মাৰি ভালদৰে গোটেই ডাটা চাটা কালেক্ট কৰি সেনেকৈ কৰোঁ বুলি ক'লেতো তাগৰা টাইম লাগি যাব গোট খাই এৰিলোঁ হেপিডেনে কাম চলাইছোঁ গোট খাই আজি 21 তাৰিখ নাই 21 তাৰিখৰ আজি কি তাৰিখ হ'ল 25-26 বহুত দিন এতিয়া আমি ফাইনেলি মানে যোনডোখৰ নামিজা পালোহি মঠাউৰি যেতিয়া বহুত গেহেৰা খাল চুইমিং পুল কি আছিলে ঠিক নাই একদম দিমাগ বেয়া হৈ গৈছিলে ফাইনেলি নামিজাডোখৰ পাই গ'লোহি পিনে ডাউন পুৰা নিতাই পুখুৰীত এণ্ট্ৰিটো মাৰি দিলোঁ নিতাই পুখুৰী সৰু এটা এৰিয়া হয় সৰু টাউন টাইপৰ মানে সৰু দোকান টাউন মানে কি আৰু দোকান চোকান আছে আৰু এনেকৈ আৰু জানে তাৰ এটা চেণ্টাৰ এৰিয়া চবতে এনেকুৱাই হয় আৰু মজা প্লেচ বে পদুম ফুল চাওক না পদুম ফুল মজা লাগিছে ফুল ছিঙিব দোকানে আছে কলি চলি এইবিলাক সেই কৰিলেকে যাব পাৰিবি এই কৰিবা কিন্তু ধুনীয়া চাওক না পদুম ফুল গোটেই পদুম ফুল মোৰ চাই গৈ সেউজীয়া পথাৰতে কি যাদু কি গান চান নাজানো বাদ দিয়ক সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিতি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া ডিমৌ পাই গ'লে আমি ডিমৌ ফাইনেলি আমি শিৱসাগৰত সোমাইছোঁ আৰু 2 কিমান কিলোমিটাৰ গ'লে আমি শিৱদৌল ওচৰ পাই যাম তাৰপৰা নেকলেচক মাতি দিম আজি পুৰা ৰেষ্ট আৰু মইতো ইতিমধ্যে শিৱসাগৰটো পুৰা ঘূৰিছোঁ ইয়াৰ আগৰ পৰা দেখিছে লাইটো আপোনালোকে দেখিছিলে চাগে নেদেখিলে আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংক দি দিম চাই ল'ব আৰু বাকী কি নক'ম আৰু গৈ থাকোঁ শংকৰে কালিতো শিৱসাগৰটো গোটেই দেখাব তাৰ চেনেলতে চাই ল'ব আপোনালোকে বহুত বেছি আজি অলপ টিপ পাই আহিছোঁ বুলি বহুত আগতে 4টা আছোঁ লগত কথা চথা পাতি ভাল লাগিছিলে একো নাই গৈ থাকোঁ আৰু নিখিলেশক ফোন এটা লগাব লাগিব আগত গৈ মেলি নিখিলেশ অহাৰ আগত একাউণ্টে ৰখিলোঁ পইচা চইচা উলিয়াই ল'ম বুলি তাৰপৰা এই লগ পালোঁ ভাইটিহঁতক এহঁতৰ লগতে আড্ডা চাড্ডা পিটি আছোঁ কথা চথা পাতি আছোঁ ভাল লাগিছে অলপ নিখিলেশ পাই গ'লি এইবাৰ লগত মাও আহি গ'ল একেলগতে আমাক চাওঁ বুলি দুজন আহিছিলে
তাক যোৱাবাৰ দেখিছে বেছি দেখাই নাথাকোঁ শংকৰে দেখাব চব কাইলৈ শিৱসাগৰ অঁ এইটো মৰ্ণিং নিখিলেশ্বৰ ঘৰৰ পৰা হাত চাত অকণমান কোলাগত লাগি আছে দেখিছে চাইকেলখন গোটেই ড্ৰিলিং চিলিং এইবিলাক গিয়েৰৰ গোটেই মালবিলাক খুলি মেলি কি ভয়ংকৰ গেলা বোকাৱালা আছে মানে আমি চাকৈ আছোঁ ক্লিপটো দেখাম এনে মই ফাৰ্ষ্ট টাইম এনেকুৱা মানে ছাৰ্ভিচিং নিজে কৰিবলৈ চেষ্টা কৰিছোঁ মানে ভয় লাগে ন গিয়েৰ লগা চাইকেল আনিলে কৰি নাপোৱা খাই দিলে ভাল নহ'ব মানুহ উপায় নাই হেৰিয়ে যে বিকাশ যায় যে একদম সি মুখৰ চ' দেখিছে গোটেই ছেটআপটো মই খুলি ল'লোঁ আৰু এইটো ড্ৰিলিং চিলিং এইবিলাকতো আগতে মই খুলিয়ে বনাই এইবিলাক চব খুলিলোঁ চকা এফালে এটা সেইফালে এটা দেখিলে দেখাম নেকি নেদেখাম ন কি মানে অৰ্ধনগ্ন অৱস্থাত আছে আৰু ডিএছ ৱৰ্ল্ড মষ্ট হেণ্ডচম বয় ত্ৰিবেণীজন গগৈ এনেই ধেমালি কৈছে গোটেই খুলি দিলোঁ গোটেই ছেটআপটো এইটো ডিএছে মই নেজানো এইটো যদি লগাব পাৰিম নে আকৌ একো নাই শিৱসাগৰ জিন্দাবাদ আজি গৈ আছোঁ আমি চৰাইদেউ চ' আপোনালোকে নতুন ডিষ্ট্ৰিক্ট এখনৰ হোৱাটটা পাব চৰাইদেউ তাত আমি মৈদাম চাম আৰু বহুত কি চাম বাকী এফালে প্ৰিয়ম দা মানে ওৱান অফ দ্য মষ্ট হেণ্ডচম বয় ইন শিৱসাগৰ চিটি যদি মানে আপোনাৰ ফোন নাম্বাৰ লাগে আপোনালোকে ডাইৰেক্ট কমেণ্টত মোক জনাই দিব যে হেণ্ডচম ল'ৰাটো ফোন নাম্বাৰ দিয়া বুলি আৰু বাকী এফালে নিখিলেশ ৰেডি তাৰপৰা শংকৰ তাৰপৰা বাকী আৰু আমি এটা আৰু ধামাকা বস্তু চাম অকল মানে আছাম হিষ্ট্ৰীত নাযাওঁ মানে চৰাইদেউ মৈদামত আৰু কিবা এটা পাব গতিকে লাষ্টলৈকে চাই থাকিব বাকী এতিয়া অলৰেডি আমাৰ বহুত লেট হৈ গ'ল গতিকে সোনকালে ওলাই দিব লাগে ইয়াৰ পৰা 30 কিলোমিটাৰ চৰাইদেউ তাৰপৰা নেক্সট যোনটো বস্তুলৈ যাম তালৈ অকণমান 5, 4, 10 কিবা এটা কিলোমিটাৰ হ'ব তাত গৈ দেখা যাব গতিকে বনতে দেখো গগৈ চেটখন দেখে চাত জীৱন আমাৰ মুক্ত মধুময় এই জীৱন চৰাইদেউলৈ আহিছিলোঁ বাট মানে কি হৈ গ'ল তাত মানে অকল টুৰিজিম প্লেচবিলাক বন্ধ আছে বুলি কৈছে মানে জাষ্ট দৌল শিৱসাগৰত মানে অকল দৌলকেইটা খোলা আছে বাকী চব এইবিলাক চব বন্ধ হৈ আছে গতিকে সোমাব নোৱাৰিলোঁ শুভ্ৰদা এই পাংচ পাছত লগ পাইছিলোঁ বহুত মজা ফটো ক্লিক কৰে দেই ফটোগ্ৰাফী হেৰিয়ত আপোনালোকে চাব পাৰে ফটোবিলাক মই সেইবিলাক দি দিম লিংকবিলাক বহুত মজা আহি গৈছিলে আৰু তেতিয়া লগ পাই এতিয়া অকণমান চেঞ্জ দেখিছোঁ আগত থাকি অকণমান চেঞ্জ হৈছে আৰু ঘৰকৈ লগ পাই লৈ সেই তাকে আমি এইবিলাকে পাতি আছোঁ আৰু তালৈ আপেল চাপেলবিলাকে ইয়াতে খাই আছোঁ আৰু চৰাইদেউ নাপাওঁগৈ গতিকে বাকী আজি সেই তাতে উপায় নাই শিৱসাগৰতে থাকি দিয়া হ'ব এতিয়া তাৰপৰা কাইলৈ মানে ওলাই দিম চাগে মেবি ইয়াৰ পৰা দেখা যাওক কি হয় তাৰপৰা আমি ভাইটি কেইটামান লগ পালোঁ সিহঁতেও কাৰেংঘৰ চাবলৈ আহিছে পাতি চাইকেল লৈ মেলি কপৌচে বা আনিবি নহয় বাতৰিত হয় গৃহ নম্বৰ 6 কৈছে মই পাৱাৰ চাই নে কপৌ চাই বা বুলি ভাবিছিলোঁতো শুভ্ৰতাক লগ পাইছিলোঁ পাংচ পাছ চেলেঞ্জত সেইখন ধুনীয়া দেই ঘৰ সোমাই হয় এইটো জেগাটোৱে মজা লাগিছে কিবা এটা ইয়াত বহি মই ৰিল এটাকে বনাব লাগিব উপায় নাই আছেনে শুভ্ৰদা শুভ্ৰদা বাইকখন এখন আছে মানুহটো ক'ত গ'লচোন হাগি থাকিব পাৰে ঘৰটো পুৰা এক্সপ্ল'ৰ কৰি শুভ্ৰ নাই নি অঁ তো ইয়াতে বহুত শুভ্ৰ আহি গৈছে গোটেই মোৰ ফ্ৰেণ্ডবিলাক লগ পাইছোঁ লগৰবিলাক উজ্জ্বলত আহি পাই গ'লি উজ্জ্বলে মোৰ চাইকেল আছে অকণমান পিছলৈ অঁ সেইটো সেই কেছেটটো প্ৰব্লেম দি আছে মানে কালিৰ পৰা এইটো চেঞ্জ কৰিবলগীয়া হৈছে গোটেই কেছেট গুচি গ'ল তথাপি ঠিকে আছে ন চলাবলৈ লাহে ভৰিত দীঘলটি পৰি দে এই শংকৰ গম পালে আমি কাৰেংঘৰত কৈছোঁ মানে সোমাব নাপালোঁ গতিকে ইয়াত উজ্জ্বলৰ লগত ধুনীয়া কিবা এটা খাই মেলি লাহেকৈ নাজিৰা হৈ ডাইৰেক্ট মানে নিখিলেশ্বৰ ঘৰ তালৈ গুচি যাম আৰু ধুনীয়া মানে বহুত বঢ়িয়াকৈ সেইখিনি আছে ষ্ট্ৰাকচাৰ এৰেঞ্জমেণ্টছখিনি আৰু বাহিৰৰ পৰা সোমাই অহা সেইখিনি বহুত ভাল লাগিছে দেখি মোৰ এইখিনি গোটেইখিনি বাঁহৰ ধুনীয়া
মানে আছামৰ বেম্বো যোনটো হেৰিটেজটো সেইটো আনিছে, বহুতখিনি আনিবলৈ চেষ্টা কৰিছে। আৰু এইফালে কেবিন আছে, ইয়াতে বহি আমি খাম। বাকী ড্ৰয়িং চয়িংবিলাক ধুনীয়া লাগিছে একদম। তাকে খাই ল'ম, খোৱা বোৱাটো মেইন, গতিকে চাই থাকক। আজি আৰু ইমান স্পেচিয়েল বেছি কিবা নাই, যোনটো ভাবিছিলোঁ সেইটো নহ'ল। আমি বিতুপনৰ ধাবাত যোনবোৰ ধাবা দেখাইছোঁ তাত বহুত বঢ়িয়াকৈ গাহৰি মাংস ৰুটি চুটি আদি খাই ল'লোঁ, মানে ভাতে লৈছে ৰুটি চুটি খাই ল'লোঁ। তাৰপৰা এতিয়া বিদায় মুহূৰ্তত ওলাইছে, অলপ মানে বেয়াও লাগিছে। জেন বি গ'লে বহুত কথা একেই নহ'ল, বহুত ওলাব বাকীয়ে থাকে, তথাপিও মানে সময় সেইটো নিদিলে। উজ্জ্বলে বহুত দৌৰ পৰা ওলাই দিলে, মানে যেতিয়া কৈছোঁ চৰাইদেউ বন্ধ বুলি, সি মানে মই ভাবিছোঁ নাহিব বুলি, ময়ো ক'বলৈ বেয়া বুলি ফৌজ, কিন্তু ওলাই দিলেহি। আৰু ভালদৰে আজি দুপৰীয়া আহাৰটো স্পনচাৰ কৰি দিলে, বহুত ভাল লাগিলে। আৰু মৃগাংকও বহুত ধুনীয়া ফটোগ্ৰাফী কৰিলে, মই সেইটোৱে প্ৰফাইল দিম এতিয়া। আৰু নিখিলেশেও যাওঁ কৰি আছে, যাওঁ আৰু আমি ন বাই বাই, লগ পাম। আমাৰ এইফালে লখিমপুৰলৈ কেতিয়াবা যাবা, ঠিক আছে। তাৰপৰা আমি আহি মেলি যোনটো মানে মেইন নাজিৰালৈ সোমাই আহিছোঁ, মানে বৰদোৱাৰ পৰা আমি এইফালে অলপ বেলেগ এটা জেগাতে থাকি আহিলোঁ। ইয়াত বঢ়িয়া স্পট এটা আছে, ৱাও, স্বৰ্গদেউ চাওলুং চুকাফা, বাহ, 75 ফিট স্বৰ্গদেউ চাওলুং চুকাফাৰ ডাঙৰ এটা মূৰ্তি। ইয়াত এটা ফটোশ্বুট লৈ লওঁ নেকি, মই তাকে ভাবিছোঁ। এইটো ৰাস্তাটো বহুত বঢ়িয়া বুলি কৈছে, আগত গছ চছো আছে। ইয়াতে ক্লিপ ল'বা নেকি? নাজিৰাৰ ফালৰ পৰা আহি বহুত মজা জেগা এটাত আমি পাই গ'লোঁ। সেই গোটেই পদুম ফুল আছে, এই গোটেই যদি পদুম ফুল ফুলি থাকিলে বহুত মজা লাগিলহেঁতেন। একচুৱেলি জাৰ্ণিটো বহুত মজা ট্ৰিপতে গৈছে। তো কিন্তু মোৰ এটা ক্লিপত, আগৰ ক্লিপত আপোনালোকে দেখিছে চাগে, এটা বহুত বঢ়িয়া পদুম ফুলৰ পুখুৰী আছিল। এইটো এটা পুখুৰী, ইয়াত বগা পদুম কিন্তু ফুলি থকা নাই চব যেনিবা। চবৰটো ফটোশ্বুট কৰি আছে, কেনেকৈ চাওক, ইছ, চাইকেলখন লগত পেলাই থ'ব লাগিছিল, ওপৰৰ কিলো ল'ব লাগিছিল। আমি এতিয়া এডোখৰ মানে বিদায় টাইমটো আহিলে, বিদায় টাইমটো বেয়া লাগিছে মানে। আকৌ লগ পাম, একো নাই, বিয়া চিয়া মাতিম, সিহঁতিও মাতিব। পলুৱাই আনিলে বেলেগ কথা বাৰু, পলুৱাই আনিলে কচুজাল চচুজাল খাবলৈ যাব আৰু আমাৰ। বাকী ইয়াৰ পৰা সিহঁতি বিদায় মাৰিম, আমি এইফালে যামগৈ, নিখিলেশৰ ঘৰলৈ শ্বৰ্টকাট হৈ যাব। বহুত ভাল লাগিল, আকৌ আহিম, বাই বাই দেই।